এই জণ্ডিছ হৈছে বোলে মাথা মাৰি আছে 6 মাহ হোৱা নাই জণ্ডিছ গাইছ পাপৰ খাইছোঁ একদম টেষ্টি হেনা লগাই এগিলা কি মানে বুঢ়া বয়সত ইমান চব্জি ইমান বুঢ়া হৈছোঁ বৰে কথাই নাই এতিয়া ঠিক আছে Bye. Yeah. So let's start. Hello people, welcome back to my YouTube channel. পুনৰ এটা নতুন ভিডিঅ'তে স্বাগতম জনালো আৰু আজি হ'ল দেওবাৰ আৰু আজি ভাবছো এটা খানা খাম বুলি লখিমপুৰ পুখুৰীত আৰু গাইস চশমাটো পিনছো দে মানে আইফ্লু হোৱাৰ পে চকুকেইটা কিবাকে থাকে আছে আমাৰ মাতাজি হেনা লগাই এগিলা কি মানে বুঢ়া বয়সত ইমান চব্জি ইমান বুঢ়া হৈছোঁ বৰে কথাই নাই এতিয়া ঠিক আছে গাইজ কি ক'লা বাকী যি কি নহওক এতিয়া বোলক যাই থাকোঁ মানে ৰখি আছে মোক আটা মাৰি আছে তেতিয়াৰ পৰাই বোলে আৰু গ্ৰিলৰ মাথাটো গৰম হ'ব ঘৰত থাকিলে জল্দি যাওঁ বোলো তো গাইজ চাওঁ ৰ'ব য়েছ ক'ত হে ওজন আছে তো গাইজ এইটো লৈ যাম এইটোত আজি বনাম মানে চৌকাত নবনা নে চৌকাত নবনাওঁ আজি এইটোত দি আছোঁ ৰ সেইটোত খাৱা নাই কিবা তো গাইজ এই মানে চিলিণ্ডাৰ লৈ লৈছোঁ সৰু চিলিণ্ডাৰটো এতিয়া আগত কেইটামান যাই আছে আমি যাম লখিমপুৰ পুখুৰীত তো বলক চাই বোলে খানাটো খাই আহোঁ আৰু তো গাইজ দোকানত ৰখোঁ এতিয়া চাউলটো ল'ম ইয়াৰ পৰা আৰু লগৰ এটা আহি আছে ৰখি আছোঁ কেতিয়াবা আহি পায় কি ৰ'দ এই পাপ আৰু আহি পালোঁ তেল ডিপু আৰু ইয়াতে ভৰাই লওঁ তেল 150 টকা মানৰ দে ভাই দে হোৱাট लिक्स नहीं लेने का गाइस गरम देखছি মানে একদম উতলা গৰম দিছি না ভাৰ্গৱ মানে দেখ নহ'লে বানপানী মানে পানী বৰষুণৰ পানী আহাটো কম পালে না ঠিকে আছে দিয়ক একদম মাংস চাংস চব এতে আৰু এহঁতৰ গাড়ী চাওক গোটেই খালী মহাৰাজা বাকী আৰু এটা কথা কওঁ হা মানুহে খানা খাই ওচৰৰ জেগাটো খালী হয় আমি ইমান দূৰতকৈ যাই আছোঁ এই গৰমত গাইছ কাম নাপায় ইমান দূৰত যে ঘৰৰ বাৰীৰ পিছফালে খালী হয় চব ইয়াৰ গাইছ ভিডিঅ'টো কৰিলোঁ হে একো শুনা পোৱা নাই মই এইমাত্ৰ চাইহে গম পালোঁ মানে তাতে চাই কৰিম দিয়ক ইয়াতে একো শুনা নাপায় ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत দৰং ৰিজৰ্টে খাই দিওঁ নেকি মাংস দি দিওঁ বনাই থাকক আমি তো গাইছ পথাৰবিলাক চাব পাৰে মানে ইয়াতে চাগে ইমান পানী হোৱা নাই একদম ধুনীয়াকৈ ফুলি আছে এনেকুৱাকৈ থাকিলে মানে বঢ়িয়াকৈ হ'ব আৰু কিছুমান জেগাতো একদম মৰি গৈছে পানী দি বৰষুণৰ হেৰি পানী দি লাগছে এটা হৈছে কিন্তু ইমান হোৱা নাই হেল্ল' গাইছ এইটো আমাৰ লম্বুৰা বাইক চলাই আছে মই ৰাইডাৰত আছোঁ আমি বাছতে মোৰ ঠিক নাই চলাই আছে আৰু তো গাইছ আমি আহি পালোঁ মানে আমি তিনিটা আহি পালোঁ আৰু বাকী লাগাই আছে ইমান দেৰি মানে ৰাস্তা বোলে ভুল লাগছে সিহঁতৰ বাকী একদম যে সুন্দৰ পৰিৱেশ আৰু এইফালে কিবা ৰাফটিং কৰি আছে তাতে ক'ৰবাত চাম বাকী এইখিনিতে খাম আৰু এইফালে আগফালে বহুত মানুহ আছে এইফালে ভাৰ্গৱ কোচদা নুপুৰে এইকেইটা আহিছে এইকেইটা ইমান দেৰি কৰে পাহাৰা এইটো কিন্তু বেলেগ বেছি নিয়ম নোহোৱা নাই ঘৰৰ ওচৰতে ৰাস্তা পাহাৰা ধৰোঁতে কিয়া 10 কিলোমিটাৰ মান ঘূৰিছে হে 10 কিলোমিটাৰ মান ঘূৰিছে ইয়াক কৈছোঁ ইয়াক দিবি মাংস কমকৈ দিবি মাংস কমকৈ দিমে ৰাস্তাৰ ওচৰতে ঘৰ পাহাৰে বাপৰে বাপ দেখিছা গাইছ ৰাস্তাৰ ওচৰতে তো গাইছ তাৰপৰা মানে ৰাস্তাত দিগি আহিলোঁ মানে পানী জাৰ ল'বা আৰু ইয়াতে চাওক শ্বুটিং চলি আছে এইয়া শ্বুটিং কৰি আছে কিহৰ বা শ্বুটিং বাকী ইহঁতে কিবা ঠাণ্ডা চাণ্ডা কিনি আছে বাকী ইয়াতে মানে পৰিৱেশ চাওক মানে দিনত বহুত হেৰি হৈ থাকে একদম বতাহ বলি থাকে চাৰিওফালে আৰু ই মানে এই চৰিয়া আনিব গৈছিল কাৰোবাৰ এটা লগৰ ঘৰ আছে বোলে বহুত দেৰি হ'ল তো গাইছ এতিয়া মানে পানী বটল ড্ৰাম চাম লৈ ল'লোঁ এইটো আৰু কিবা চৰিয়া তৰিয়া লৈ ল'লোঁ
এতিয়া বঢ়িয়াকৈ যাই পেলাই তাতে অলপমান পিঁয়াজ চিয়াজ হেৰি কৰোঁ, তাৰপিছত আমাৰ লগত ভালকৈ দেখাই আছোঁ পুখুৰীটো বা তাতে কি কৰিব পাৰি। তো ভিডিঅ'টো একদম লাষ্টলৈ চাই থাকক। বাকী এইফালে মানে আহি পাওঁতে সিহঁতে বহুতে লাগিয়ে গৈছে, মাংস চাংস ধুই ৰেডি একদম, বা বেলেগ দে। এতিয়া আলু পিঁয়াজ কাটব লাগে। তো গাইজ তাতে মানে সিহঁতে কিবা কাম কৰি আছে অলপমান, মানে আমাৰ লগত ছোৱালী এটাও খাবতো, তাই অলপ বেছিকৈ কৰিছে যিহেতু, এইফালে আমিও কৰিব লাগিব। বাকী খানা এফালে চবেই খাই আছে, সেই তাত দেখাইছোঁ জুম কৰি, সেইয়া আৰু সেইফালে আছে দেখছি না, আৰু এইফালে বহুত দূৰতো আছে খানা খাই, ইয়াৰ পৰা দেখা নাপায় বাৰু। কি ৰাফটিং কৰি আছে এইখন দেখছেনে বা, কিমান বা কি আগতে সেইবিলাক নাছিলে, এতিয়া মানে নতুনকৈ ওলছে আৰু এইমখান হা, এই ৰাফটিং চাফটিং নতুনকৈ ওলছে, আগতেতো নাছিলে। বাকী এহেঁতে কিবা আনবা যায় পেলাই পকৰি লৈ আহিছি, এই গৰমত পকৰি বনাই আছে দে আৰু কৈছো পাৰা নে নাই। তো গাইছ এইটো ইউজ কেনেকৈ কৰে নাজানে, এতিয়া কোনো সি ভাড়াতে লৈ আহিছে চেচ দে আৰু কি বা কৰে এতিয়া ওলাই পৰবোৰে। তো গাইছ মানে পাপৰ ভাজি পেলাই এইটো চিজত থৈছিল ফুটা হৈ গৈছে, কি হ'ব। তো গাইছ আজি আমাৰ লগত খানা খাব এইফালে আছে এই ৰূপম দা, চৰি এইফালে আছে পাণ্ডা, এইফালে আছে বেজান্ত দা, এইফালে ৰিংকুল দা, এই হাই কৈ দি, এইফালে ভাৰ্গৱ, এইফালে কি আছিল নামটো এই ৰুমিবা, আৰু এইফালে আছিল আমাৰ কচু। আৰু গাইজ মানে সেইটো পাৰ্টি সিহঁতে কি RPM ফালি আছে বাপৰে বাপ, বঢ়িয়া বঢ়িয়া ভালকৈ দিয়া। তো গাইজ মাংসটো বহাই দিছে, মানে আজি আমি বনোৱা নাই, মানে ছোৱালী আছে না, ছোৱালী বনাইছে। তো মই আকৌ আহি গ'লোঁ কিবা ল'বা ঠাণ্ডা। তো এইফালে আমাৰ কিমান বাকী আছে বা, হা আলু সিজা নাই, মাংসটোত অলপমান গ্ৰেভি হ'ব বাকী আছে, সিজিছে কিন্তু ভাজা লাগবা বাকী আছে। নমস্কাৰ, যোগদানত আছো, চিন্তা কৰিব নালাগে, হ'ব আৰু মাংস বেছি টাইম। তো গাইজ বেছি নাই আৰু হ'ব। কি কৈছা? পিচ নেকি? শান্তি একদম মজা শান্তি এইখিনিত, মানে একদম বতাহ চতাহ লাগি আছে না, বঢ়িয়া। লাই হালে চালে পানী তুলবা, ফাৰ্ষ্ট টাইম নেকি ইন লাইফ? হে কৈছো দা, ফাৰ্ষ্ট টাইম নেকি ইন লাইফ? মই আকৌ ফাৰ্ষ্ট টাইম বুলি ভাবিছোঁ, তুমি আকৌ অলপমান সেয়া নহয়। সেই চৰিয়াটো এৰিনেট ভিজাই থাকবো। তো এতিয়া বোলে মাংস হৈ গ'ল, ইয়াক এক পিচ দিছে বোলে টেষ্ট কৰিব, কৰ। আলুটো এৰিব নাই দেই, জণ্ডিছ হৈছে বোলে, জণ্ডিছ হৈছে বোলে, মাথা মাৰি আছে, 6 মাহো হোৱা নাই, জণ্ডিছ বোলে তাৰ, এতিয়াও ভাল দিয়া। সেইকাৰণেতো নেট থাকে আকৌ মোবাইলত হে, কিন্তু ৰিচাৰ্জ নাথাকে, ৰাতি ৰাতি চাই না থাকবই। তো মাংসটো একদম প্ৰায় 95% কমপ্লিট, এতিয়া ভাতটো বহাই এইফালে আমাৰ চাউলটো তেতিয়া ধুই আনিছিল না, এতিয়া কুকাৰত বহাই দিছে, ইয়াৰ পৰা বহাব। ভাতটো বঢ়িয়াকৈ বনাই দিলা আৰু এইফালে, আৰু এতিয়া আমি পাপৰ খাই আছোঁ। পাপৰ বহুত আছে নেকি? গাইছ পাপৰ খাইছোঁ, একদম টেষ্টি, একদম তেল গাইছ। তই কান্দা ভিডিঅ' নকৰি, কান্দাটো কৰ একবাৰ এক্টিং। তো গাইজ এতিয়া হৈ গ'ল খানা, এতিয়া আমি খাব লাগে, চববিলাক এনেকৈ বহি গৈছে, এয়া বঢ়িয়াকৈ বাৰ, এতিয়া বাঢ়ি পেলাই খাওঁ আৰু। সেইফালে আমি চববিলাক বহি গ'লোঁ, মানে দুটাৰ হেৰি নাই, সেইকাৰণে একদম দুটা মোনা টানছোঁ, দে খাবা লাগে খালি। মংগোলা ৰিভিউটো দিয়া। হে এইফালে এইফালে ভাই, ক্ৰেডিটটো এইফালে বাইদেউৰ ক্ৰেডিট। তই মাংস নাখা দে। তো গাইছ এতিয়া খাই লওঁ, খাই লৈ পিছত লগ পাই আছোঁ আকৌ ধুনীয়াকৈ গোটেইকেইটাই বঢ়িয়াকৈ। আৰু এইফালে খাৱাৰ পিছত বাচন ধুবা, সেইফালে কচ্চা হেৰাইছে, পৰিল কি পৰিল পোৱা নাই, ইয়ে কচ্চা পেলো। বাকী মানে বাচন ধোৱা ভিডিঅ' কিয় কৰিছোঁ মই সেইটো কৈ আছোঁ, বাচন ধোৱা ভিডিঅ' মানে সিহঁতৰ ষ্টাইল চাকচোন, বাচন ধোৱা, ইয়াতে আকৌ হোষ্টেলত থাকে, মানে কি হ'ব। তো গাইজ ভাত চাত খাই ল'লোঁ, এতিয়া মানে সিহঁত এইটো পাৰে গ'ল, মানে এইটো পাৰে আমি যেতিয়া দেখাইছিলোঁ, এতিয়া আমিও যাম। তো ইয়াকে যাই পেলাই তাতে চাওঁ, ৰ'দটো কমিলে চাগে ইয়াতে ব'টিং কৰিব পাৰোঁ, ঠিক নাই, চাই থাকক ভিডিঅ'টো। আৰু আহি চাওঁ এটা পষ্টতে মানে এই দুটাই ফটো উঠি আছে, বেলেগে উঠা নাই, সেই দুটাই এইকেইটা। বাকী ইয়াৰ পৰা ওলাই দিলোঁ, এতিয়া আপোনালোকে ধুনীয়া ছানছেট হ'ব ধৰিছে, একদম ওলাই দিছোঁ এইখিনি সময়তে।
বলক চাই থাকো। তো গাইজ এতিয়া আহি পালোঁ আমি জলজলি পুখুৰী এইটো আৰু আমাৰ এওৰাই কাম কৰে এইটোত এইটো চাওক এটা কৰে না জলজলি পোষ্ট কি বুলি কয় এইটো বহুত ডাঙৰ এই ব্ৰাঞ্চটো থাকিলে অজগৰে খালে হয় ইয়াক দে হ'ব দে একো নাই তো এতিয়া জনাম চকাবলৈ আৰু ভিডিঅ'টো এণ্ড কৰিলোঁ যদি ভিডিঅ'টো ভাল পায় লাইক চেণ্ড ছাবস্ক্ৰাইব কৰক বাই বাই এফালে আছে হাত বাই বাই দি দিয়া